সকলোকে পৰিৱেশ দিৱসৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আৰু আমাৰ ঘৰৰ সেউজীয়াখিনি অলপ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ইয়াত কি কিনো পাচলি আছে চাওঁগৈচোন বোলে। এয়া আমাৰ পাপাই কৰা খেতি। এইজোপা হৈছে বগা বেঙেনা, ঘৰুৱা বেঙেনা বুলিও কয়। এইজোপা বেঙেনা ফুলো ফুলি আছে, লাগি আছে। এইটো ক'ত গলি? এইটো এটা হৈছে বিলাতী বগৰী পুলি। এইটো সকলো ফালে সেউজীয়াই সেউজীয়া। আপোনালোকে যিমান পাৰে নিজৰ চৌপাশটো সেউজীয়া কৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰু প্ৰত্যেকেই অকল পৰিৱেশ দিৱস বুলিয়েই নহয়, মানুহে যিকোনো সময়তে নিজে ইচ্ছা কৰিলেই যিকোনো ধৰণৰ গছ পুলি ৰুব পাৰে। তেতিয়াহে মানুহ জীয়াই থাকিব। আৰু এতিয়া কিমান এটা ভয়াৱহ পৰিস্থিতিৰ মাজত আমি জীয়াই আছোঁ, গতিকে গছ থকাৰ বহুতেই প্ৰয়োজন। এয়া আমাৰ ভেন্দি লাগি আছে। ভেন্দি এইবিলাক চব ভেন্দি গছ। এয়া আমাৰ পাচলি, সৌফালেও দেখিব আপোনালোকে কেৱল সেউজীয়া। এয়া আছে চাচি বাৰী এইখন, আৰু তাৰ পাছফালে আছে বাগান। বহুত ধুনীয়া এটা সেউজীয়া পৰিৱেশ। মই আপোনালোকক অলপ ওপৰৰ পৰা দেখুৱাবলৈও চেষ্টা কৰিম আমাৰ ঘৰৰ পৰিৱেশটো। ওপৰৰ পৰা আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। এইটোৱে হৈছে আমাৰ ঘৰৰ সন্মুখতে ৰাস্তা। এইটো ৰাস্তাই আপোনালোক বৰপথাৰ সৰুপথাৰ ফালে যাব পাৰিব। আৰু এই ৰাস্তাটোৰ কাষতে মোৰ ঘৰ। এইখন গেটেদি সোমাই সেয়া আপোনালোকে দেখা পাব, কেৱল মাত্ৰ সেউজীয়া। এইটো পদূলিৰ কাষতে এইজোপা আছে আমাৰ আমলখিজোপাৰ কাষতে এয়া যিমান দূৰলৈকে চাই আপোনালোকে সেউজীয়াই দেখিবলৈ পাব। সৌফালৰ এটা পৰিৱেশ চাওকচোন, কিমান ধুনীয়া লাগিছে। সৌজোপা সোণাৰো ফুলি আছে, হালধীয়া। এতিয়াতো আৰু সোণাৰো ফুলাৰ বতৰ। এইজোপা আমাৰ কঁঠাল গছ, কঁঠাল লাগিছে অলপ।